নমস্কাৰ। কিছুমান অসুবিধাবশতঃ মোৰ ভৌতিক গল্পৰ এপিছডবিলাক দিব পৰা নাছিলোঁ। তাৰ বাবে শ্ৰোতাসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কণমানিহঁতে লগ পালে কয়, বৰ্মা আৰু লিখিব দেই, আপোনাৰ ভৌতিক কাহিনীবিলাক শুনি ভাল লাগে। এই কথাষাৰ মই ৰাখিব পৰা নাছিলোঁ। এতিয়া লিখিছোঁ নহয় অকণমানিহঁত, বেয়া নাপাবাহক। এইখিনিতে শ্ৰোতাসকলক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে মোৰ এই ভৌতিক কাহিনীবিলাক শুনি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তদুপৰি কাষতে থকা বেল আইকনটো চুই দিব যাতে সকলোতকৈ আগত আপোনাৰ মোবাইলত ন'টিফিকেশ্যনসমূহ পাই যায়। ধন্যবাদ। এই কাহিনীটো প্ৰায় বহু বছৰৰ আগৰ। মই তেতিয়া কলেজত পঢ়ি আছিলোঁ। বিভিন্ন ঠাইৰ পৰা অহা বহুতবোৰ বন্ধু-বান্ধৱীৰ মাজত এজনী বান্ধৱীৰ লগত মোৰ বেছি ঘনিষ্ঠতা বাঢ়িছিল। তাইৰ নাম আছিল মঞ্জুশ্ৰী বৰা। আমাৰ দুয়োজনীৰে ছাবজেক্টবিলাকো একে আছিল। তেতিয়া আমাৰ দিনত টেলিফোন বা মোবাইল ফোন নাছিল নহয়, গতিকে আমি কলেজলৈ নগ'লে কাৰো খবৰ খাতি পোৱা নাছিলোঁ। কেতিয়াবা হঠাৎ তাই কলেজলৈ নাহিলে মোৰ বৰ বেয়া লাগিছিল আৰু মই কলেজলৈ নাহিলেও তাই মোক খুব গালি পাৰিছিল। এদিন কলেজলৈ গৈয়ে গম পালোঁ যে সেইদিনা ছাৰসকলে ক্লাছ নকৰে, কিবা জৰুৰী মিটিং আছে। গতিকে আমি মঞ্জুশ্ৰীহঁতৰ ঘৰলৈ যোৱাটোকে ঠিক কৰিলোঁ। মনৰ হেঁপাহত পাৰে মানে চাইকেল মাৰিলোঁ আৰু তাইৰ মাকে ৰান্ধি দিয়া ভাতকেইটা বৰ তৃপ্তিৰে খালোঁ। আনদিনাৰ দৰেই সময়মতে আহি ঘৰ পালোঁহি। চাওঁতে চাওঁতে কেতিয়ানো কলেজ শেষ হ'ল গমেই নাপালোঁ। প্ৰায় 20-21 বছৰৰ মূৰত এদিন ফেচবুক খুচৰি থাকোঁতে মোৰ মৰমৰ বান্ধৱী মঞ্জুশ্ৰীক দেখা পালোঁ। প্ৰথমতে গালিৰ সপনি, তাৰপিছত পৰিয়ালৰ বা-বাতৰি। ভাত পানী খোৱা বাদ দি কেৱল কথা আৰু কথা। এনেদৰে প্ৰায় 3 মাহমান পাৰ হ'ল। সৌ তাহানিৰ কলেজীয়া জীৱনটো ঘূৰাই পোৱাৰ দৰে লাগিল। তাইৰ বিয়া দিয়া ঘৰখনলৈ তাই মোক বাৰে বাৰে মাতিছিল আৰু এড্ৰেছটো ভাল ধৰণে দিছিল। কিন্তু হঠাৎ তাই ফেচবুকত নোহোৱা হ'ল। তাইৰ বাহিৰে কাৰো ফোন নম্বৰো মই ৰখা নাছিলোঁ। মই ভাবিলোঁ মই তাইৰ ঘৰলৈ নোযোৱাৰ বাবে তাই হয়তো অভিমান কৰি মোৰ লগত কথা পতা বন্ধ কৰিছে। সেয়েহে এদিন তাইৰ ঘৰলৈ যোৱাটো মই থিৰাং কৰিলোঁ। মনটো মোৰ বহুত ভাল লাগিছিল। তাই খাই ভাল পোৱা বস্তু ভালেখিনি কিনি ল'লোঁ। মনত বহুতো প্ৰশ্নৰ উদুলি-মুদুলি। তাই বা কেনেকুৱা হৈ আছে, আগৰ সেই ধুনীয়া দাঁতকেইটা, গুৰুহালৈকে বৈ পৰা চুলিকোছা ইত্যাদিবিলাক ভাল ধৰণে সযত্নে ৰাখিছেনে নাই, কথাবিলাক ভাবি ভাবি কোবাকবিকৈ তেজপুৰ অভিমুখী বাছখনৰ 2 নম্বৰ ছিটটোত বহি পৰিলোঁ। অচিনাকি বহুতো সহযাত্ৰী, কিছুমান যাত্ৰী থিয়ও হৈছে। মোৰ ওচৰৰ ছিটত 70ৰ ঊৰ্ধত আইতা এগৰাকী বহিছিল। বহুত ঠাণ্ডা পৰিছিল। তেখেতৰ গাত বৰ বেছি গৰম কাপোৰ নাছিল। দুটা-এটা কথা পাতি গম পালোঁ যে আইতাগৰাকী পুতেক বোৱাৰীয়েকৰ পৰা অৱহেলিত। দুখৰ কথা বহুত কৈছিল, মাজে মাজে উচুপি উঠিছিল। আইতাৰ কথাখিনিয়ে মোৰ মগজুৰ কোনোবা এঠাইত খোপনি পুতিছিল। জীৱশ্ৰেষ্ঠ মানুহ হৈ আমি কি কৰিছোঁ? এইগৰাকী বুঢ়ী আইতাইনো আৰু কিমান দিন পৃথিৱীত ঠাই দখল কৰিব? পুতেক বোৱাৰীয়েকৰ টকা পইচা ইমান খাই ঢুকুৱাবনে? ভাবি ভাবি ইমান ঠাণ্ডাতো মই ঘামিছিলোঁ। বাছখন আগবাঢ়ি গৈছিল। মোৰ বেগটোৰ পৰা টকা 100 উলিয়াই আইতাক দিছিলোঁ আৰু আইতাৰ গাড়ীৰ ভাড়াটো মই আগতেই দিছিলোঁ। মই য'ত নামিম তাৰ পৰা আৰু অলপ গ'লেই আইতাৰ জীয়েকৰ ঘৰ পাব বোলে। মোৰ নামিবলৈ প্ৰায় 1 কিলোমিটাৰমান বাটহে বাকী আছিল। এনেতে এটা বৰ ডাঙৰ শব্দ কৰি বাছখন ৰৈ গ'ল। ইঞ্জিনৰ পৰা ধোঁৱা ওলোৱা দেখা গ'ল। যাত্ৰীসকলৰ মাজত হোৱা-দোৱা লাগিল। আমি বৰ ভয় খালোঁ। সকলো যাত্ৰীয়েই খৰধৰকৈ বাছৰ পৰা নামিবলৈ ধৰিলে। মই আইতাগৰাকীক সাৱধানে হাতত ধৰি লাহে লাহে বাছৰ পৰা নমাই দিলোঁ। নিজৰ যি হ'ব হ'ব, অন্ততঃ আইতাগৰাকীক ভাল ধৰণে জীয়েকৰ ঘৰলৈ পঠিয়াব পাৰোঁ নেকি বুলি মই ইফালে সিফালে ৰিক্সা এখন চাবলৈ ধৰিলোঁ। এনেতে আইতাৰ নাতিনীয়েক আহি সেইখিনি পালেহি। আইতাই মোক নাতিনীয়েকৰ লগত চিনাকি কৰি দিলে। মোৰ মনটো বৰ ভাল লাগিল। অন্ততঃ আইতাগৰাকীয়ে এতিয়া কষ্ট নোপোৱাকৈ জীয়েকৰ ঘৰলৈ যাব পাৰিব। খন্তেকতে বাছৰ যাত্ৰীখিনি দিহা-দিহি গুচি গ'ল।
কিবা গাড়ী বা ৰিক্সা পাওঁ নেকি বুলি মই ইফালে সিফালে চাবলৈ ধৰিলোঁ, কাৰণ সেই ঠাইটুকুৰা মোৰ বাবে অচিনাকি আছিল। এনেতে এখন জিপচি গাড়ী আহি মোৰ নিচেই গাৰ ওচৰত ৰৈ গ'ল। গাড়ীৰ ভিতৰৰ পৰা মঞ্জুশ্ৰীয়ে হাত এখন উলিয়াই মোক মাতিব ধৰিলে, তই আহিবি বুলি আমি আগবাঢ়ি আহিলোঁ, আহ। মই আচৰিত হ'লোঁ। মইতো তোৰ ইয়ালৈ আহিম বুলি কাকো কোৱা নাছিলোঁ, তই কেনেকৈ জানিলি? সেইবোৰ বাদ দে, এয়া মোৰ হাজবেণ্ডৰ লগত চিনাকি হয়। মই অৱশ্যে তোৰ কথা আগতেই সকলোক কৈ থৈছোঁ, এতিয়া তোৰ জীৱনৰ কথাবিলাক এফালৰ পৰা কৈ যা। মই ডাঙৰকৈ হাঁহিলোঁ আৰু ক'লোঁ, মোৰ কথা আৰু মোৰ জীৱনৰ কথা? জীৱন বুলিনো আৰু ক'বলৈ কিটো আছে? এয়া গাড়ীয়ে মটৰে ঘূৰি ফুৰি তোৰ ওচৰ পালোহি, এয়াই জীৱন, মানে মই জীয়াই আছোঁ। তাই হাঁহিছিল আৰু কৈছিল, আগৰ সেই ফকতীয়া কথাবিলাক এৰিব পৰা নাই নহয়। মঞ্জুশ্ৰীয়ে ডাঙৰকৈ হাঁহিছিল, কিন্তু তাইৰ হাঁহিটো মোৰ অলপো ভাল লগা নাছিল। হাঁহিটোত যেন কিবা এক ৰহস্য লুকাই আছে। গোটেই গাড়ীৰ ভিতৰতো কিবা কঁপি উঠাৰ দৰে লাগিল। তাইৰ গিৰিয়েকে কথা বৰকৈ নাপাতে, কেৱল গাড়ী চলাই গৈ আছে। বিজুলী বেগেৰে আমি প্ৰায় 2 কিলোমিটাৰমান বাট হাবিৰ মাজে মাজে গৈ থাকিলোঁ। হাবিখন বৰ জয়াল জয়াল লাগিছিল মোৰ, চাৰিওফালে ঘোকমৰা আন্ধাৰ। বহুত দূৰত লাইটৰ কিছু পোহৰ দেখা পালোঁ। হঠাৎ মোৰ গাটো জিকাৰ খাই গ'ল। মোৰ এনে লাগিছে যেন চেঁচা হাত এখনে মোক পিছফালৰ পৰা ডিঙিত চেপি ধৰিছে। মোৰ হাতৰ ৰেডিয়াম থকা ঘড়ীটোৰে চাওঁ নাচাওঁকৈ পিছফালৰ ছিটটোলৈ চালোঁ। দেখি মই অবাক। মই নিয়া খোৱাবস্তুবোৰ তাই ৰাক্ষসৰ দৰে দীঘল দীঘল দাঁতকেইটা উলিয়াই মুকুৰা মুকুৰে খাই আছে। অলপ ভালকৈ চালোঁ, সেইজনী দেখোন মঞ্জুশ্ৰী নহয়, তাই চেহেৰাৰে এজনী ভুতুনি। চকুকেইটাৰ ঠাইত 2টা ৰঙা গাঁত, চুলিকোছা তেজেৰে লুতুৰি পুতুৰি। এইবোৰ কি হ'ল? মোৰ ফালে তাই দাঁতকেইটা নিকটাই খেদি অহাৰ নিচিনা লাগিল। গাড়ীৰ পৰা মই নামিব খুজিছোঁ। সৰ্বনাশ, গাড়ীৰ দৰজাখন টানকৈ লাগি আছে। মঞ্জুশ্ৰীৰ গিৰিয়েকলৈ চালোঁ। ভয়ত মোৰ জীউ উৰি গ'ল। ষ্টিয়াৰিংডালত মূৰটো থৈ মানুহটো মৰি আছে। এক বিভৎস চেহেৰা। হায় হায়, কি কৰা যায় এতিয়া? ভগৱানৰ নাম লৈ গাৰ সমস্ত শক্তিৰে গাড়ীৰ দৰজাখন ঠেলিবলৈ লাগিলোঁ। দৰজাখন খোল খালে। মই কৰফাল খাই দূৰত ছিটিকি পৰিলোঁ। লৰালৰিকৈ উঠি লাইট জ্বলি থকাৰ ফালে পাৰে মানে দৌৰিবলৈ লাগিলোঁ। প্ৰায় ভালেমান মানুহ গোট খাই কিবা কথা পাতি আছিল। সিমানখিনিলৈকেহে মোৰ জ্ঞান আছিল। পিছদিনা দুপৰীয়া বহুতো অচিনাকি মানুহৰ মাত কথাত মই যেন সাৰ পাই গ'লোঁ। চোতালতে ডাঙৰ জুই একুৰা জ্বলাই মাইকী মানুহ কেইগৰাকীমানে মোক সেক দি আছিল। চাৰিওফালে মতা মানুহৰ জুম। তেওঁলোকে মোক গৰম গৰম পানী খুৱাইছিল। মই ভালদৰে সম্বিত ঘূৰাই পোৱাৰ পিছত যোৱা ৰাতি মোৰ লগত হোৱা ঘটনাটো এফালৰ পৰা তেওঁলোকক কৈ গ'লোঁ। মানুহখিনিৰ মাজৰ পৰা এজন গহীন গম্ভীৰ মানুহ আগবাঢ়ি আহিল আৰু তেখেতে গোটেই ঘটনাটো ক'ব ধৰিলে। মোৰ বান্ধৱী মঞ্জুশ্ৰী আৰু তাইৰ গিৰিয়েকৰ আজি প্ৰায় 17 দিনৰ আগতেই গুৱাহাটীৰ পৰা আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ'ল। তেতিয়াৰ পৰা প্ৰায়েই কিছুমান অলৌকিক ঘটনা গাঁওখনত ঘটিবলৈ ধৰিছে। মানুহজনে আৰু ক'লে যে তুমিও প্ৰেতাত্মাৰ কবলত বাৰুকৈ পৰিছিলা। অৱশ্যে তোমাৰ গুৰুজন ভাল আছিল, সেইবাবে ইমানতে ৰক্ষা হ'ল। আজি তেওঁলোকৰে আদ্যশ্ৰাদ্ধ আছিল। কথাবোৰ শুনি মোৰ খুব ভয় লাগিল। বান্ধৱীজনীক লগ ধৰিবলৈ আহি এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি সপোনতো ভবা নাছিলোঁ। বেৰত ওলোমাই থোৱা ফটোখনলৈ মোৰ চকু গ'ল। তাই জীয়াই থকা অৱস্থাত তাইৰ ঘৰলৈ এবাৰো অহাৰ সময় উলিয়াব নোৱাৰিলোঁ। কথাবোৰ ভাবি ভাবি মই যেন কিবা হৈ গৈছোঁ। মোৰ অৱস্থা দেখি গোটেই মানুহখিনি আগবাঢ়ি আহিল। তেখেতসকলে মোক যিমান পাৰে শুশ্ৰূষা কৰিলে। তেখেতসকলৰ অশেষ যত্নৰ ফলত মই স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিলোঁ। ফটোখনত সেৱা জনাই মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু ঘৰলৈ বুলি ৰাওনা হ'লোঁ।